আজি এটা বহুদিনীয়া সপোন পূৰণ হ'ল। কেনেকে বলকচোন কওঁ। সপোনটো কি জানে? মহামৃত্যুঞ্জয় মন্দিৰভাগ দৰ্শন কৰা। আচলতে যেতিয়াৰ পৰাই এই মন্দিৰভাগ স্থাপন কৰা হৈছিলে তেতিয়াৰ পৰাই এই মন্দিৰভাগ দৰ্শন কৰাৰ খুবেই ইচ্ছা আছিলে। পিছে সময় সুবিধাও মিলা নাছিলে, হয়তো ভগৱানেও মতা নাছিলে। কথা এষাৰে আছে নহয়, ভগৱানে মাতিলেহে তেওঁৰ ওচৰত যাব পাৰি। এতিয়া কথাটো হ'ল, মোৰ পেহীৰ ছোৱালীজনী বিয়া হৈছে ৰহাত আৰু আজি তাইৰ ছোৱালীজনীৰ তুলনি বিয়া। গতিকে এটাই ৰাস্তা যিহেতু ভাবিলো মন্দিৰ ভাগত সোমাই যাওঁ এই চান্সতে। মানে এক গুলিত দুই চিকাৰ আৰু আহি পায়ে ইয়াতে চাকি বন্তি ধূপ গাখীৰ মানে পূজাৰ সামগ্ৰীখিনি কিনি ললো। আৰু মন্দিৰটোৰ বাহিৰতে মানে এই ঠাইখিনিতে ধুনীয়াকৈ চাকি বন্তি দিয়াৰ বাবে সুবিধা কৰি দিছে আৰু আমিও ইয়াতে ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলালো। তাৰ পাছত গ'লো মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰিবলৈ। আৰু এয়া মই ভিডিঅ'টো কৰোঁতে চৰাইখিনি চাওকচোন ইমান ধুনীয়াকৈ উৰি গৈছে। আৰু বাহিৰতে চাকি বন্তি দিয়া সুবিধাখিনি কৰি দিয়া বাবে ভিতৰত বেছি ভিৰ নাই আৰু ভক্তসকলে আৰামছে সেৱা কৰিব পাৰিছে। এতিয়া আমিও ধুনীয়াকৈ সেৱা কৰি ললো। আৰু এই চিৰিখিনিত যে থাকিবই নোৱাৰি জানেনে, ইমান ৰ'দ, ভৰি দুখন একেবাৰে পুৰি যায়। দৌৰি দৌৰি আহিছো তললৈ। পৰিৱেশটো চাওকচোন ৰাইজ, ইমান যে ধুনীয়া, দুইফালে পানী আৰু মাজেৰে ৰাস্তাটো। সঁচাকে ইয়াত আহি কিবা এটা বেলেগ শান্তি লাগিল দেই ৰাইজ, মনটো একদম পবিত্ৰ হৈ গৈছে। এতিয়া আমি জল্দি এই মন্দিৰটোৰ পৰা ওলাই দিওঁ, যিহেতু ইয়াৰ পৰা ডাইৰেক্ট বিয়ালৈ যাম। বাকী বিয়াৰ ভিডিঅ' আহি আছে দেই ৰাইজ।